হাই এভৰিৱান, নমস্কাৰ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ কেক। সহজতে ঘৰতে খাব পৰা ধুনীয়া কেক এটা বনাম বুলি ভাবিছোঁ। ক্ৰীম দিয়া নহয়, কাৰণ ক্ৰীম দিলে অকণমানজনীও খাব নোৱাৰে যে, সেইকাৰণে। আৰু চবেইতো কেক বনায়েই বাৰু। মই কেনেকৈনো বনাওঁ আপোনালোকে চাই যাব দেই। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কিছুমান দেখিবলৈ পাব ৰেচিপি ভিডিঅ' আৰু কিছুমান দেখিব ফুৰিবলৈ যোৱা ভিডিঅ'। আৰু মইনো কেনেকৈ থাকোঁ ঘৰত সেইখিনিকে দেখাওঁ আপোনালোকক। আৰু কিবাকিবি ক'ৰবাত ফুৰিবলৈ গ'লে দেখাম বাৰু। এয়া ময়দা লৈ ল'লোঁ, কেকৰ কাৰণে এইকেইটা বস্তু লৈ ল'লোঁ। বেকিং, এয়া কণী 3টা, ৰিফাইন, আৰু ইয়াতে মানে চেনি 1 কাপ লৈছিলোঁ। ইয়াত ব্লেণ্ড কৰি দিয়া আছে। তাৰপৰা এতিয়া ময়দা 1 কাপ দি দিম। এয়া ময়দা 1 কাপ দি দিম। ময়দা 1 কাপ, আৰু এয়া চেনি মিক্সিত গুড়ি কৰি লৈছোঁ। 1 কাপেই হয়, গুড়ি কৰাৰ কাৰণে বহুত হৈ গ'ল। সেই এনেকুৱা 1 কাপেই হয়, বহুত হৈ গ'ল, অকণমান বেছি হ'ল। আৰু কণী 1টা ভাঙিলোঁ। এয়া 2টা ভাঙিলোঁ। এইটো খেতি 3টা হৈ গ'ল কণী। তাৰপৰা এই ৰিফাইন 1 কাপ নিদিওঁ, আৰু এয়া আধা দিম। বেকিং এয়া অকণমানে দিম মানে। তাৰপৰা এয়া এনেকৈ ঘাটি থাকিম, অলপ দেৰি ঘাটি থাকিম। যিহেতু অলপ দেৰি ল'ম আৰু মিহি হৈ যাব। তাৰপিছত আৰু গেছত উঠাই দিম, গেছত বনাম কেকটো। ইয়াত দি দিলোঁ, বাতি এটাত দি দিলোঁ। তাৰপৰা এনেকৈ চিমত দি দিলোঁ, গেছটো জ্বলাই। তাৰপৰা ইয়াত ভৰাই দিম অলপ। আধা ঘণ্টা পাছত চাম, তাৰপিছত ফুলি আহিব নহয়। ফুলাৰ পিছত চাম, চেক কৰিম, তাৰপিছতে নমাই দিম। আৰু এয়া ঢাকি দিলোঁ। কাৰণ এয়া কেকটো চালোঁ, আৰু হোৱা নাই, অলপ দেৰিকৈ হ'ব। 1 ঘণ্টা পাছত চাইছোঁ। এইটো এয়া কেক চব ধুনীয়া হৈ গ'ল। অথনি যে বনাইছিলোঁ কেকটো, এইটো কিমান ধুনীয়া আহিছে চাওকচোন। এই অকণমানজনীয়ে জেমছ দি আছে সজাবলৈ। দিয়া, ভালকৈ দিয়া, সোনকালে দিয়া। কেকটো কাটি দেখাওঁ আপোনালোকক কেনেকুৱা হৈছে। চাওকচোন কিমান ধুনীয়াকৈ সিজি গৈছে। এনেকৈ আপোনালোকেও বনাই খাব। অকণমান জানো খাইছোঁ, অকণ কোৱা, সেইফালে চাই কোৱা। ধুনীয়া আছে। অকণমান ময়ো খাই চাওঁ। ধুনীয়া আছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।